হয় ৰঙামাটি নহয় গুৱাহাটী লগত চন্দনা নহলে পাপৰি কিয়নো কাঞ্চনে নিদিয়ে যে চাৱনি চাব বুলি ৰাতি নাহে টোপনি ঐ কাঞ্চন হবিনে তই মোৰ ঘৰৰ বোৱাৰী ঐ গাধ কবিতা গাইছো যদি অলপ ভালকে গা এনেকে কবিতা শ্ৰাদ্ধ নাপাতিবি ধেমালিও বুজি নাপায় তাইৰ খংটো অলপ বেছিয়ে নিজৰটো কেতিয়াবা অকণমান চাবি তোৰ নিচিনাকে যে মই খংবোৰ অবাবত নষ্ট কৰি নেপেলাওঁ এনে তাৰ মূল্যৱান খং ল'ৰা এটাৰ লগত কথা পাতিব নোৱাৰি এই ৰাতি 2টা বজাত তোৰ কি হয় এনে ইম্পৰ্টেণ্ট ফোন আহে মোক যে ৱেটিঙত থৈ দিয় একেটা কথাকে তোক বাৰে বাৰে কিয় ক'ব লাগে মইতো তোক কাৰণ বিচৰা নাই তই নিবিচাৰে তোৰ চকু হ'লে বাৰে পাতি কাৰণটোতে লাগি থকা যেন লাগিছে মই যদি ৰাতি তেনেকৈ ব্যস্ত থাকোঁ তই ভাল পাবি বয়সত তোতকৈ মই ডাঙৰ সৰুলৈ ইচ্ছা কৰি জিতি কৰিব নোৱাৰে আৰে এইবোৰত ডাঙৰ সৰু কি কথা আছে বাৰু তই চিঞৰিছ কিয় চিঞৰ তই শুনিছ ঠিক আছে দে তই শুদ্ধ ভুল শুদ্ধ সেয়া মই ক'ব বিচৰা নাই তই এবাৰ গোলপীয়া ৰঙৰ গৈ যেন দেখিছিলি নেকি ক মই নকৰিলে তই ফোন এটাও কৰিব নোৱাৰ মই কৰিম বুলি ভাবিছিলোঁহে কাইলৈ আবেলি 4টাত পোৱাকৈ ফটিকদাৰ দোকানলৈ আহিবি চাহৰ খৰচ কিন্তু মোৰ এই হ'ব দে শুনচোন হেল্ল' পাগলীজনী মই ফোন নকৰাহেঁতেন চাগে আজি দেখা দেখি এটাও নহয় নহয় মানে কি নহয় মানে আজি ভাত কিহৰ লগত খালি ন দাইল ভাত অকলে থাকিলেতো দাইল ভাতে খাবলৈ মন যায় ন সঁচাকৈ কেতিয়াবা নাখাই শুই থাকোঁ জান সেইকাৰণেতো কৈছোঁ ওচৰত থাকোঁতে গোটাই ল মইহে আনিব লাগিব মানে মোক লৈ নাযায় ব'লা তেতিয়া এতিয়া দুটাই কাপোৰ বান্ধো ফটিক গোলপীয়া ৰঙৰ গৰু পোৱালিটো এইখিনিত দেখিছিলি নেকি দাইটোৱে গোলপীয়া ৰঙৰ গৰু পোৱালিটো বিচাৰিয়ে পোৱা নাই তাকে বৈ নদী পাৰলৈ নহ'লে দেৰিয়ে হ'ব বৈ ঐ কাঞ্চন দাইটিও চাগে গোলপীয়া ৰঙৰ গৰু পোৱালিটো বিচাৰি পাব গম পাইছ কিন্তু তোৰে মোৰে বিয়াৰ পণ্ডিতজনে চাগে কোনো বিচাৰি নাপাব তাকেহে বিয়াখন লৈ তোৰ বৰ চিন্তা মায়ে মোক তোলৈকে দিব ৰ উঠাই দিম আকৌ তোক ঘৰৰ পৰা দম আছে ৰবিদাৰ ফেন হয় ভাই 22 পুলিয়াই দাঙি লৈ আহিম আকৌ গাত হাফ প্লেট মাংস নথকাটোৱে ফুল প্লেটৰ সমান কথা ক'বলৈ আহে কাট মাৰিছ হা নিজে চালা শুকান জেউৰা খুটি গাত ৰুলাৰ উঠালেও ৰস নোলাব ঐ ৰচা চব কথা কবি কিন্তু শুকান জেউৰা খুটি বুলি নকবি নহ'লে একে ঘুচাই নহয় ভণ্টি এই ঘোচাটোত তোমাৰ নিজৰ হাতখন ভাঙে বুলিহে ভয় যেতিয়া ঘুচাটো পাবি ন তেতিয়া গম পাবি শুকান জেউৰা খুটি নে কেঁচা জেউৰা খুটি কেঁচা জেউৰা খুটি মানে ঐ কাঞ্চন ঐ শুনচোন ঐ
জাষ্টিছত ছ'চিয়েল ইকনমিক আৰু পলিটিকেল তাৰপিছত ফ্ৰীডম অফ থট এক্সপ্ৰেছন কাটিলে গম পাব লাগে কিবা এটা কৰি আছোঁ বুলি কিবা কৈছ তোক একো নাই কোৱা শুনচোন এইটো কাইলৈ 3টা চাই আহিবি হা ছাৰে কাইলৈ এইটো দিব বুলি কৈছে ক অভিমান ধেমালি কৰিবলৈ ফোন কৰিছ খং কিন্তু মইহে বেছি কৰিব লাগে কাটি দিলে গম পাব লাগে নেলাগে কিবা ইম্পৰ্টেণ্ট কাম কৰি আছোঁ বুলি এই ৰাতি 2টা বজাত তোৰ কিহৰ ইম্পৰ্টেণ্ট কাম ওলাই দেহা মই এতিয়া 6th চেম মোৰ এছাইনমেণ্টৰ কাম থাকে ফোনৰ সিপাৰজনে বৰ লাকি মইহে বৰ আনলাকি তই কিয় আনি মোৰ সময়খিনি সি লৈ গৈছে যে এতিয়া মানে তোৰ লগত কথা পাতি মই বেক লগাব লাগে নেলাগে দে কাটিছোঁ তেতিয়া ফোন তই কৰিছনে মই তই কাটচোন বাৰু ফোনটো ভাল ভাবিহে কৈছিলোঁ কিবা তোৰ কথাৰ সুৰতে গম পোৱা যায় ভাল ভাবি কিবা এটা ক'লে বেয়াহে হয় আৰু বুজিছোঁ দে মই শুই যাওঁ এতিয়া দে লগ পাম দে ঠিক আছে দে গুড নাইট লাভ ইউ লাভ ইউ টু লাষ্টটো চোৱা তাই হ'ব দে শুই যা কাজিয়া লাগিবলৈকে আহিছনে প্ৰেম মানেইতো কাজিয়া কাজিয়া মানেতো প্ৰেম নহয় যে ঐ উল্টাকৈ নুবুজিবি য'ত অভিমান নাই তাত প্ৰেমো নাই অভিমানে সঁচাকৈ প্ৰেমবোৰ গভীৰতালৈ লৈ যায় ন আৰু এই গভীৰতাৰ পাৰ বিচাৰি হাবাথৰি খাই আমনি নলগাকৈ সংসাৰ আগবঢ়াকৈ কয় হেনো বিয়া বিয়া আৰু প্ৰেম ভগৱানৰ কি সৃষ্টি তই সদায় এনেকৈ হাঁহি থাকিবিচোন তইও এনেকৈ হাঁহি থাকিবি মাজে মাজে কিন্তু খংটোও কৰি থাকিবি সেই খংবোৰেইতো মৰম ন যা এইটো ঐ বহুদিন তোৰ মুখেৰে গান শুনা নাই গান এটা গানা গান গান গান